নমস্কাৰ জনাই আজি পুনৰ নতুন এটি ভিডিঅ' মই আৰম্ভ কৰিবলৈ ললোঁ। তোমালোকেতো গম পাইছাই এইটো নৱম শ্ৰেণীৰ পাঠ্যক্ৰম সমাজ বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ ওপৰত আমি আলোচনা কৰি আহি আছিলোঁ ইমান দিন। তো আমি দুটা ভিডিঅ'ত 20টাকৈ প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ। তাৰ পিছৰখিনি আজি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আমি এই পাঠটোৰ গোটেইখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ সম্পূৰ্ণ কৰি অনুশীলনীৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনিৰ ওপৰত আমি ডিছকাছ কৰিম। তো তোমালোকে মনোযোগেৰে পাঠটো বুজিবলৈ চেষ্টা কৰা আৰু সমাজ বিজ্ঞান বিষয়টো যিহেতু সহজ, তোমালোকে পঢ়িলেই গোটেইখিনি পাই যাবা আৰু বুজি পাবাই। তথাপিও মই তোমালোকক যাতে তোমালোকে সহজতে বুজি পোৱা আৰু আমি যিহেতু জানো পঢ়াতকৈ চকু দি চাই পঢ়াতকৈ আমি বস্তু এটা দেখি অতি সোনকালে শিকিব পাৰোঁ, সেইকাৰণে এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। তো আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি বতাহৰ কাৰ্যৰ ওপৰত প্ৰথমটো আমি নদীৰ কাৰ্যত পালোঁ খনন। নদীয়ে কি কাম কৰে বুলি পালোঁ আমি খনন, অৱক্ষেপন আৰু পৰিবহণ, হয়নে নহয়? তেনেকৈ আমি বতাহৰ কাৰ্যৰ ওপৰত এতিয়া আলোচনা কৰিবলৈ ওলাইছোঁ আৰু বতাহৰ কাৰ্যও তোমালোকে সেই তিনিটা ভাগতেই ধৰিব পাৰা, খনন, অৱক্ষেপন আৰু পৰিবহণ। তাৰ ওপৰতো এই পাঠটি যিখিনি আমি প্ৰশ্ন উত্তৰ ওলাইছোঁ এইটো তোমালোকে কিতাপৰ পেজ নং 10ত চাবা, তাতে গোটেইখিনি পঢ়ি চাবা। ফাৰ্ষ্টত এবাৰ পাঠটো পঢ়ি ল'বা, তাৰপিছত এই প্ৰশ্ন উত্তৰখিনি পঢ়িবা, তোমালোকে সহজতে বুজি পাবা। অৱনমন কাক বোলে? অতি পাতলীয়া হোৱাৰ বাবে ধূলি বালিবোৰ বতাহে মানে মৰুপৃষ্ঠৰ বতাহে সহজতে এখন ঠাইৰ পৰা আনখন ঠাইলৈ কঢ়িয়াই নিয়া কাৰ্যকে অৱনমন বোলে। অৱনমন কাৰ্যটো কিহৰ দ্বাৰা হয় বুলি গম পালা এতিয়া? এইটো হ'ল আমাৰ যেনেকৈ নদীৰ কাৰ্য আছিলে পৰিবহণ, খনন আৰু অৱক্ষেপন, এইটো আমাৰ বতাহৰ পৰিবহণ কাৰ্যৰ দ্বাৰা হয়। পৰিবহণ কি? ধূলি বালি কঢ়িয়াই নিয়ে। পৰিবহণ মানে কি বুজো আমি? এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ কঢ়িয়াই নিয়াটো, হয়নে নহয়? পৰিবহণৰ মাধ্যম কি হ'ব? বতাহে যিহেতু এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ধূলি বালিবোৰ কঢ়িয়াই নিয়ে, সেই কাৰ্যটোক মানে সেই প্ৰক্ৰিয়াটোক আমি কি বুলি কোৱা হয়? অৱনমন প্ৰক্ৰিয়া বুলি কোৱা হয়। আৰু ইয়াৰ মেইন কাৰণ এটা তোমালোকে জানি থোৱা, ধূলি ধুমুহাৰ সৃষ্টি হোৱাৰ মেইন কাৰণ কি হয়? এই অৱনমন প্ৰক্ৰিয়া। এইটো MCQত আহিব পাৰে, গতিকে মনত ৰাখিবা। তাৰ পিছৰ কুৱেশ্যনটো কি আছিলে? বালিৰ পাহাৰ বা বালিয়াৰী কাক বোলে? এতিয়া গম পাইছা নাই? অৱনমন প্ৰক্ৰিয়াত কি হয়? বতাহে বালিবোৰ আনি এখন ঠাইত জমা কৰে আৰু জমা কৰিলে কি হয়? বহুত বছৰ ধৰি যেতিয়া কঢ়িয়াই আনি এটা ঠাইত জমা হয় বস্তু এটা, তেন্তে এতিয়া ডাঙৰ আকাৰৰ সৃষ্টি কৰে। সেইটো পাহাৰো হ'ব পাৰে বা টিলাৰ আকাৰৰো হ'ব পাৰে। তো এইবিলাক যি পাহাৰৰ সৃষ্টি কৰে তাকে বালিৰ পাহাৰ বা বালিয়াৰী বোলে। এতিয়া আহিবা তাৰ পিছৰ কুৱেশ্যনটো, অপঘৰ্ষণ কাক বোলা হয়? মৰুভূমিৰ তীব্ৰবেগী বতাহে ধূলি বালিৰ লগতে কঢ়িয়াই অনা শিলে গতিপথত থকা উচ্চভূমি অঞ্চলৰ ক্ষয় সাধন কৰে। যিহেতু এই ক্ষয় বা ক্ষতি ঘৰ্ষণৰ ফলত হয়, গতিকে এই প্ৰক্ৰিয়াটোক অপঘৰ্ষণ বোলে। মই বুজাই দিছোঁ ৰ'বা চিত্ৰৰ সহায়ত। এতিয়া ধৰা তোমালোকে চাবা হা, মৰুভূমি এখন সমতল ভূমি বুলিয়ে ক'ব পাৰি, কিন্তু তাত গছ গছনিৰ মাত্ৰা বহুত কমাই থাকে। কিন্তু তাত কিছুমান এনেকৈতো ডাইৰেক্ট সমতল ভূমি নহয়, চিধা ভূমি নাথাকেই আমাৰ কোনো অঞ্চলতে। গোটেই পৃথিৱীখন ওখোৰা মোখোৰা বুলি তোমালোকে আগতে পাই আহিছা। গতিকে কিছুমান অঞ্চল অলপ ওখ, কিছুমান অঞ্চল অলপ চাপৰ, কিছুমান অঞ্চল অলপ দ। গতিকে যেতিয়া মৰুভূমিৰ বতাহে শিলবিলাক লৈ আনি থাকিব, এনেকৈ আনি ইয়াত এই ওখ অঞ্চলবিলাকত ঘঁহনি খাবনে নাখায়? আৰু শিলৰ আকাৰটো বতাহে কঢ়িয়াই অনা শিলৰ আকাৰ অতি সৰু হয়। এইখিনি কঢ়িয়াই আনি বাৰে এনেকৈ ঘঁহনি খাই কমে বহুত বছৰৰ পিছত এই ঘঁহনি খাই কি হয়? ইয়াৰ ক্ষয় সাধন কৰে। এই অঞ্চলখিনি ঘঁহনি খাই খহাই এনেকুৱা কৰি পেলাব অঞ্চলটো।
নোহোৱা কৰি পেলাব ক্ষয় কৰি 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 ক্ষয় মানে কি ক্ষতি সাধন কৰি আছে এই অঞ্চলটোৰ এইখিনি অঞ্চল একে নোহোৱা কৰি পেলাব ক্ষয় কৰি কৰি শিল বা বালিয়ে এই এই কাৰ্যটো কিহৰ ফলত হয় ঘৰ্ষণ মানে কি ঘহনি খোৱা শিল বালিবোৰ আহি আহি এই পৃষ্ঠটোত ঘহনি খাই খাই এটা গাঁতৰ আকাৰ কৰি পেলাব বহুত বছৰ ঘহনি খালে গাঁতৰ আকাৰ হ'বই এতিয়া তোমালোকে চাবা হা তুমি যদি এখন ৱালত সদায় অলপ পেন্সিল নহয় তোমাৰ এটা গজাল দিয়ে অলপ এটা ফুটা কৰি থকা বহুত দিনৰ মূৰত চাবাচোন এটা ডাঙৰ ফুটা হৈ যাব তেনেকৈ পাহাৰৰ ক্ষেত্ৰতো এই পাহাৰ বা টিলা যিহৰ আকাৰী নলয় কিয় মৰুভূমিত থকা টিলা বা পাহাৰ বা উচ্চভূমি অঞ্চল হা তাত যদি বতাহ আৰু বতাহৰ লগত থকা শিলে প্ৰতিবাৰে ক্ৰিয়া কৰি থাকে তেন্তে এইখিনি অঞ্চলৰ ক্ষয় হয় আৰু এই প্ৰক্ৰিয়াটোত সহায় কৰে কিহে ঘৰ্ষণে মানে ঘহনি খাই হয় যে সেইটো কাৰণে ঘৰ্ষণে গতিকে এই প্ৰক্ৰিয়াটোক কি নাম দিছে অপঘৰ্ষণ মানে ঘৰ্ষণৰ ফলত হোৱা ক্ষয় মানে কি হয় ক্ষয় যোনটো মানে আমাৰ ভাল হৈ থকা নাই বেয়া হৈ আছে ঘৰ্ষণৰ ফলত সেইটো কাৰণে অপঘৰ্ষণ বুলি কোৱা হয় আৰু এই অপঘৰ্ষণৰ ফলত কেইটামান অৱয়ৱৰ সৃষ্টি হয় এই অৱয়ব কেইটা হৈছে ইনচেলবাৰ্গ আৰু ইয়াৰডাং ইনচেলবাৰ্গ শব্দটো কোনটো ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি এই শব্দটো জাৰ্মান ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত এতিয়া গম পাইছাই কেনেকৈ সৃষ্টি হয় বতাহত আহা শিলবোৰে ঘৰ্ষণ কৰি এইবিলাকৰ সৃষ্টি কৰে ইনচেলবাৰ্গ বা ইয়াৰডাঙৰ আৰু এই প্ৰক্ৰিয়াটোক অপঘৰ্ষণ বোলে অপঘৰ্ষণৰে ফল হয় দেই এইকেইটা ইনচেলবাৰ্গ আৰু ইয়াৰডাং আৰু ইয়াৰডাং শব্দটি কোন অঞ্চলৰ লোকসকলে ব্যৱহাৰ কৰে পশ্চিম চীনৰ তাৰিম অৱবাহিকাৰ লপুনৰ অঞ্চলৰ তো এইটো এটা MCQত আহিব পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দেই সেইটো ষ্টাৰ মাৰ্ক দি থৈ দিছোঁ তাৰ পিছৰখিনি আমি পঢ়িবলৈ চেষ্টা কৰোঁ ব'লা তাৰপিছত হৈছে হিমবাহ বুলি কাক কোৱা হয় পৃথিৱীৰ অতি শীতল অঞ্চলৰ উপৰিভাগ বৰফৰ তৰপেৰে আবৃত এতিয়া পৃথিৱীৰ অতি শীতল অঞ্চল কোনকেইটা কোৱাচোন সুমেৰু পাইছানে নাই পৃথিৱীৰ একে ওপৰৰ ভাগ আৰু ওপৰৰ একেবাৰে তলৰ ভাগ যোনকেইটা মানে আমি কুমেৰু আৰু সুমেৰু বুলি জানো সেই অঞ্চলবিলাক বহুত ঠাণ্ডা হয় কিয় ঠাণ্ডা হয় তোমালোকে মোক জনাবাচোন তোমালোকে পঢ়ি আহিছা আগতে ক্লাছ 7-8ত গতিকে এইখিনি মোক জনাবা তোমালোকে এনেদৰে জমা হৈ থকা বৰফৰ তৰপবোৰে বিভিন্ন সময়ত প্ৰাকৃতিক ক্ৰিয়াৰ ফলত মানে ধৰা এতিয়া বৰফৰ তৰপবোৰ যদি বহুত বেছি ৰ'দ দিয়ে গলিবলৈ আৰম্ভ কৰে নকৰে কেতিয়াবা তোমালোকে হয়তো নিউজত শুনিছা যে হিমালয়ৰ বৰফবোৰ গলিবলৈ আৰম্ভ কৰিছে সেই যে বৰফবোৰ গলিবলৈ আৰম্ভ কৰে প্ৰাকৃতিক ক্ৰিয়াৰ ফলত এতিয়া ৰ'দ বা বতাহ সূৰ্যৰ তাপ এটা প্ৰাকৃতিক ক্ৰিয়াৰ হয়নে নহয় হয় ন এইবিলাক প্ৰাকৃতিক ক্ৰিয়াৰ ফলত এইবিলাক বৰফ ভূপৃষ্ঠৰ ঢালেৰে তললৈ নামি আহে আৰু এইবিলাক বৰফ যে নামি আহে এই বৰফখিনিকে আমি কি বুলি কোৱা হয় হিমবাহ বুলি কোৱা হয় হিমবাহ কেই প্ৰকাৰ আৰু কি দুই প্ৰকাৰৰ মহাদেশীয় হিমবাহ আৰু পাৰ্বত্য বা উপত্যকা হিমবাহ মহাদেশীয় হিমবাহ মানে যিবিলাক মহাদেশত সৃষ্টি হয় আৰু পাৰ্বত্য অঞ্চলত যিবিলাক হিমবাহৰ সৃষ্টি হয় সেইবিলাকক আমি পাৰ্বত্য বা উপত্যকা হিমবাহ বুলি কোৱা হয় হিমবাহ মানে কি পালো যিবিলাক বৰফ তললৈ নামি আহে পৰ্বতৰ পৰা বা যিকোনো অঞ্চলৰ পৰা উচ্চ অঞ্চল হ'ব লাগিব শীতল উচ্চ অঞ্চল বুজিছাই ন কুমেৰু আৰু সুমেৰু কি হয় এইকেইটা এটা অঞ্চল আৰু এইবিলাক কোনখন মহাদেশৰ অন্তৰ্গত সেইটোৰ হিচাপতে আমাৰ যিখন মহাদেশৰ অন্তৰ্গত সেইটো অঞ্চলত যিবোৰ হিমবাহৰ সৃষ্টি হয় সেইবিলাককে আমাৰ মহাদেশীয় হিমবাহ বুলি কোৱা হয় আৰু পাৰ্বত্য বা উপত্যকা অঞ্চলত যিবোৰ হিমবাহ মানে বৰফ তললৈ নামি আহে সেইবিলাকক আমি পাৰ্বত্য বা উপত্যকা হিমবাহ বুলি জানো এতিয়া তোমালোকে পাৰ্বত্য বা উপত্যকা হিমবাহৰ কেইটামান উদাহৰণ তোমালোকে পঢ়িবা পাঠটি আৰু মোলৈ লিখি পঠিয়াবা
তো এইখিনিতে আজি আমি আমাৰ ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ আৰু নেক্সট ভিডিঅ'টোত আমাৰ এই পাঠটিৰ গোটেইখিনি মাছভিত্তিক মানে পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰা শেষ হ'ব তাৰপিছত আমি এবাৰ ৰিভিজন দিম ৰিভিজন দিয়াৰ পিছত অনুশীলনীৰ প্ৰশ্ন উত্তৰবিলাক তোমালোকৰ লগত আলোচনা কৰিম ঠিক আছে তো তোমালোকে ভালদৰে পঢ়িবা আৰু যিখিনি নুবুজা মোক জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব শ্বেয়াৰ আৰু লাইক কৰি দিবা যাতে নতুন ভিডিঅ'বোৰ সময়মতে পোৱা নুবুজিলে মোলৈ কমেন্ট কৰি জনাই দিবা